Hello guys, more in a mini blog. আপনালোক সকলোকে স্বাগতম জনাইছো guys আমি আহিছো দুটনাই ৰাখ চাবলে ইয়াৰ ৰাখ হুমাই গলো গেটেতে হুমাই মানে ইমান ধুনিয়া ডেকোৰেশন কৰিছে কি কম আৰু হিয়াতে বহুত ভাল লগা এটি দৃশ্য বনাই দিছে মানে বহুত ইউনিক ডিজাইনৰ কৰিছে বহুত ভাল লগা আপোনালোকে যদি আহা নাই দুটনাই ৰাখ চাব আহিব নিশ্চয় আশা ৰাখিছো ইয়াৰ দুটনাইৰ মানে কি কম আৰু ধুনিয়া ধুনিয়া সেলফি পয়েন্ট বনাইছে সেলফি পয়েন্টত আহি গলো মানে ইমান ছোৱালীবোৰৰ ভিৰ নহয় কি কম আৰু মানে সেলফি উঠিবলৈহে আহিছো কিন্তু ইমান ভিৰত লাজো লাগে কি কম আৰু মানে ইগনোৰ মাৰি মই ওলাই আহিলো কি কম বেলেগ দিন উঠিম দিয়ক আজি আপোনালোকক দেখুৱাম ৰাখ শৰতৰ কালত পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাখলীলা সমূহ সমগ্ৰ অসমবাসীৰ বাবে এটি ভাল লগা উৎসৱ আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাখলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় বিশেষকৈ মাজুলীবাসীৰ বাবে এটি মহৎখৰ উৎসৱ উজনি আৰু নামনি সকলো ঠাইতে উদযাপন কৰা হয় এই ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা যায় কি আমাৰ নামনি ফালে মূৰ্তি কেন্দ্ৰিক আৰু উজনি ফালে হৈছে অভিনয় কেন্দ্ৰিক ৰব গাইছ পিছত ময়ো ঘূৰাই দিলো নহয় বাপেকে শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মিন্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই পৰাই প্ৰদৰ্শন কৰা হয় পুতনাবধ কালিয়া দমন গোপিনী বস্ত্ৰহৰণ দধি মদন কংসবধ বৃন্দাবন ৰাখলীলা আদি মিন্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয় চাৰিওফালে মূৰ্তিসমূহ সজাই পৰাই থোৱা হৈছে এটা খুব ভাল লগা পৰিৱেশ চাওক গাইছ আপোনালোকে ইমান ধুনীয়া পৰিৱেশ সজাই পৰাই ৰাখিছে ইয়া পুতনাবধ কালিয়া দমন মানে কি কম আৰু মানে সকলোখিনি দেখুৱাইছে মই আপোনালোক যিমান পাৰো সিমান দেখুৱাম চেষ্টা কৰিম চাই থাকক গাইছ এয়া ননীশ্বৰ মানে কিবা এটা ভাল লাগে চাই গাইছ মূৰ্তি প্ৰতীক হ'লেও কিবা এটা চাই বহুতে ভাল লগা দৃশ্য মানে ইমান ধুনীয়া কৰি সজাই পৰাই তুলিছে মানে কি ক'ম আৰু এয়া গোপিনী বস্ত্ৰহৰণ মানে ইমান ভাল লগা দৃশ্য মানে ইমান ভাল কৰি মানে কি কৰিছে সজাই পৰাই তুলিছে বহুত ভাল লগা আপোনালোকে যদি আহা নাই নিশ্চয় আহিব এইটো মেলা 10 ডিসেম্বৰত শেষ হ'ব আপোনালোকে আহিব নিশ্চয় আশা ৰাখিলো বহুত ভাল লগা মই আৰু দেখুৱাম মানে মিনা বজাৰ এইবোৰ মেলা দেখুৱাই নাই যিমান পাৰো দেখুৱাম চেষ্টা কৰিম গাইছ